চৰকাৰে দ্য গেজেট মানে আসাম এই ৰাজ্যপালৰ অধিসূচনাৰ যোগেদি এইটো অসমৰ সহযোগী ৰাজ্যিক ভাষা এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হিচাপে এইটো গণ্য কৰা হ'ল আৰু এইটো আজি বিভিন্ন বিভাগ বিভিন্ন ডিপাৰ্টমেণ্ট চৰকাৰী বেচৰকাৰী এইটো ব্যৱহাৰ কৰি আছে ইউজ কৰি আছে আৰু তেনে এটা পৰিৱেশত আসাম জুডিচিয়েল ছাৰ্ভিচ যোনটো জুডিচিয়েল ছাৰ্ভিচৰ যোগেদি বিভিন্ন আইনৰ লগত জড়িত যিখিনি তাত মানে বাছনি প্ৰক্ৰিয়া কৰা হয় মানে বাছনি প্ৰক্ৰিয়াৰ যোগেদি তেওঁলোকক চাকৰি দিয়া হয় নিয়োগ কৰা হয় আৰু থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড বিভিন্ন ডিষ্ট্ৰিক্ট কোৰ্টবিলাকত ছেশ্যন কোৰ্ট CJM কোৰ্টবিলাকত বা হাইকোৰ্টৰ ক্ষেত্ৰত বা বিভিন্ন যিখিনি লয়াৰ্ছত বা বিভিন্ন যিখিনি লিগেল এছপেক্টছত এইটো ব্যৱহাৰ কৰা হয় সেই আসাম জুডিচিয়েল ছাৰ্ভিচৰ পৰীক্ষাত দীৰ্ঘদিনীয়াৰ পৰা বড়ো ভাষাক এলাগী কৰি পেলাই সেইটো বঞ্চিত কৰি আহিছে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে মানে তাত মানে অংশগ্ৰহণ কৰিব পৰা নাই অসমীয়া ভাষাক তাত কম্পালচৰি লেংগুৱেজ হিচাপে ৰাখিছে অসমীয়া ভাষা অসমৰ ৰাজ্যিক ভাষা হিচাপে তাত থাকিব ইয়াত আমাৰ ক'ব লগা নাই কিন্তু বড়ো ভাষা অপশ্যন হিচাপে তাত থাকিব লাগে যিহেতু এইটো অসমৰ সহযোগী ৰাজ্যিক ভাষা হ'ল দি আসাম অফিচিয়েল লেংগুৱেজ 1960 এইটো এমেণ্ডেড কৰা হ'ল 2020 এমেণ্ডেড এক্ট আৰু এই এমেণ্ডমেণ্ট মতে সকলো চৰকাৰী সকলো লিগেল সকলো যিখিনি আইনৰ লগত জড়িত আছে বা বিভিন্ন মানে বিভাগত এইটো মানে ব্যৱহাৰ কৰিব লাগে আৰু আজি আসাম লেজিছলেটিভ এছেম্বলি অসম বিধানসভাটো সেইটো আজি ব্যৱহাৰ কৰাৰ কাৰণে অলৰেডি কাম সম্পন্ন কৰিছে আৰু এই অধিৱেশনত এইটো পূৰ্ণাংগ পৰ্যায়ত ব্যৱহাৰৰ কাৰণে ৰাজ্যপাল মহোদয়ে এইটো অধিসূচনা জাৰি কৰিছে তো ইয়াৰ কাৰণে দীৰ্ঘদিনীয়া যি বঞ্চিত দীৰ্ঘদিনীয়া যি মানে আমাক এলাগী কৰা সেই কথাটোলৈ আমি খুব উজাৰিছোঁ আৰু হাইকোৰ্টৰ ৰেজিষ্ট্ৰাৰ ডাঙৰীয়াক আমি এই কথাটো তেওঁ অনুকিয়াই দিব বিচাৰিছোঁ যে অতি সোনকালে ইয়াৰ চিলেবাছ আৰু ইয়াৰ যি নটিফিকেশ্যন যি এডভাৰটাইজমেণ্ট হয় তাত বড়ো ভাষাক 50 নম্বৰৰ লেংগুৱেজ পেপাৰ হিচাপে তাত ৰাখিব লাগে আৰু অসম চৰকাৰৰ লগত বিভিন্ন সময়ত আমি আলোচনাৰ ক্ষেত্ৰত এই কথাটো উত্থাপন কৰি আহিছিলোঁ আৰু অল আসাম লয়াৰ্ছ এছ'চিয়েশ্যন আৰু বিভিন্ন সংস্থাই এইটো বড়ো ভাষাক অন্তৰ্ভুক্ত কৰিব লাগে বুলি দাবী জনাইছে বিভিন্ন মানে বড়ো সাহিত্য সভাৰ বিভিন্ন সংগঠনবিলাকে দাবী জনাই আহিছে কিন্তু অসম চৰকাৰে এই কোৱা স্বত্তেও ৰেজিষ্ট্ৰাৰ ডাঙৰীয়াই বা মানে গুৱাহাটী হাইকোৰ্টে এইটো এতিয়ালৈকে অন্তৰ্ভুক্ত কৰা নাই তো তাৰ কাৰণে আমি দাবী জনাইছোঁ এইটো অতি সোনকালে আগন্তুক দিনত অন্তৰ্ভুক্তি কৰি পেলাই আমাৰ ছাত্ৰ ছাত্ৰীক বা আমাৰ এছপাইৰিং ষ্টুডেণ্টবিলাকক এটা জাষ্টিছ ন্যায় প্ৰদান কৰিব লাগে যে তাত দুটা মাৰ্কশ্বিট হ'ব নোৱাৰে যে পঢ়াৰ কাৰণে এটা মাৰ্কশ্বিট চাকৰিৰ কাৰণে এটা মাৰ্কশ্বিট আৰু ধৰি লওক আজিৰ তাৰিখত যদি এটা ছাত্ৰই তেওঁ ফেইল হোৱাৰ পিছত তেওঁ ভাবিলে যে মই মাষ্টাৰ ডিগ্ৰী কৰিম বা মই ডিগ্ৰী পঢ়িম মই মেডিকেল ইঞ্জিনিয়াৰিঙত যাম তেওঁ এই পৰীক্ষাবিলাক কোৱালিফাই হৈ গ'ল বা এই মাষ্টাৰ ডিগ্ৰী তেওঁ ল'লে বা BA BSc BCom ল'লে MA MSc MCom ল'লে MCom ল'লে তাৰপিছত যদি কেতিয়াবা তেওঁ চাকৰি কৰিব মন যায় তেওঁ যদি এপ্লাই কৰিব মন যায় তাৰ যদি কেণ্ডিডেটটো এইটো ক'ভিড চাৰ্টিফিকেট তেওঁ মূল্যায়নৰ পিছতহে ৰিজাল্ট দিয়া হৈছিল তেওঁ মানে প্ৰকৃত ফিজিকেল এক্সামত বহা নাছিল এই বুলি যদি ৰেজেক্ট কৰি দিয়ে তাৰ ভৱিষ্যত জীৱনৰ কি অন্ধকাৰ নামি আহিব তো ইয়াৰ কাৰণে আমি বিচৰা নাই ইয়াত দুটা মাৰ্কশ্বিট দুটা চাৰ্টিফিকেট হওক আৰু এটা পৰীক্ষা বা এটা ইভালুৱেশ্যন সেই এটা ছিষ্টেমত ছাত্ৰ ছাত্ৰীক সুবিধা দিব লাগে আৰু ছাত্ৰ ছাত্ৰীক কেতিয়াও পৰীক্ষা নিদিওঁ বুলি কোৱা নাই এছাম ছাত্ৰ ছাত্ৰীয়ে হয় কৈছে তেওঁলোকে পৰীক্ষা বাতিল হোৱাটো বিচাৰিছে CBSE বাতিল কৰিছে বিভিন্ন ৰাজ্যিক বৰ্ডে বাতিল কৰিছে অসমত বাতিল হ'ব লাগে কিন্তু প্ৰায়বিলাক ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে বিচাৰিছে যে পৰীক্ষা হ'ব লাগে তো পৰীক্ষা তেওঁলোকে দিলেহেঁতেন কিন্তু ক'ভিড পৰিৱেশৰ কাৰণে হেল্থ ডিপাৰ্টমেণ্টে ডিজাষ্টাৰ মেনেজমেণ্টে যিহেতু এলাউ নকৰে তেওঁলোকে পৰীক্ষা দিব মানে বিচৰাটো তেওঁলোকে যেনেকুৱা বিচাৰিছিল কিন্তু ৰাজ্য চৰকাৰে বা হেল্থ ডিপাৰ্টমেণ্ট ডিজাষ্টাৰ মেনেজমেণ্টে এইটো এলাউ কৰা নাই যাৰ কাৰণে পৰীক্ষা বাতিল হ'ল তো এনেকুৱা এটা পৰিৱেশত আমি বিচাৰিছোঁ স্পষ্টকৈ নিখিলগড় ছাত্ৰ সন্থাৰ তৰফৰ পৰা যে এই ছাত্ৰ ছাত্ৰীক যাতে বঞ্চিত নহয় তেওঁলোকে যাতে বেয়া পৰিৱেশত ভুগিব লগা নহয় তাৰ কাৰণে আমি বিচাৰিছোঁ যে 5 নম্বৰ পইণ্টটো চৰকাৰে বিবেচনা কৰি পেলাই এইটো ৰিভিউ কৰিব লাগে আৰু ছাত্ৰ ছাত্ৰীক এটা ন্যায় প্ৰদান কৰিব লাগে সকলোৱে এটা সুখী এটা মুহূৰ্তত আছিল সকলোৱে আনন্দ এটা পাইছিল যে পৰীক্ষা ঠিক আছে নহ'ল
পাতিব পৰা নগ'ল আৰু তাৰ কাৰণে মানে বিকল্প মূল্যায়ন পদ্ধতি অল্টাৰনেটিভ ইভালুৱেশ্যন পলিচি তৈয়াৰ কৰা হ'ল উচ্চস্তৰীয় কমিটিৰ দ্বাৰা কিন্তু আজি তাৰিখত এই নটিফিকেশ্যনৰ যোগেদি 5 নম্বৰ পইণ্টটো লৈ পেলাই যোনটো অমানিশা যোনটো অন্ধকাৰ নামি আহিছে ইয়াক লৈ ছাত্ৰ ছাত্ৰী গাৰ্জেনৰ সকলৰ মাজত যথেষ্ট মানে এটা প্ৰশ্ন আৰু যথেষ্ট এটা শংকা আজি তাৰিখত হৈছে তো ৰাজ্য চৰকাৰে সেই বিষয়টো লৈ গুৰুত্ব সহকাৰে ল'ব লাগে আৰু এটা পৰীক্ষা এটা ছাত্ৰ এটা ইভালুৱেশ্যন আৰু এটা ৰিজাল্ট সেই পদ্ধতিৰে অসম চৰকাৰে এইটো আগুৱাব লাগে বুলি আমি দাবী জনাইছোঁ কিন্তু যোৱাকালি একেদিনাই এটা মডেলিটি যিহেতু তৈয়াৰ কৰা হ'ল ইভালুৱেশ্যনৰ কাৰণে এই মডেলিটিটো এটা সুকীয়া যোনটো দুটা উচ্চস্তৰীয় কমিটিয়ে তৈয়াৰ কৰি দিছে আনটো হ'ল শিক্ষা বিভাগৰ পৰা 5 দফীয়া এটা নটিফিকেশ্যন এটা অধিসূচনা জাৰি কৰিছে আৰু এই 5 দফীয়া যি অধিসূচনা তাৰে 4 নম্বৰ আৰু 5 নম্বৰৰ দুটা কথা লিখা আছে 4 নম্বৰত লিখা আছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে এই যে ইভালুৱেশ্যনৰ পিছত যি পদ্ধতি নহওক 40+40+20 বা 70+30 বা যি মেকানিজম তাত দুটা পৰীক্ষাৰ কাৰণে দাঙি ধৰা হৈছে বা তৈয়াৰ কৰা হৈছে এই পদ্ধতিৰ যোনে ইভালুৱেশ্যনৰ পিছত সুখী নহয় যিবিলাকে সন্তুষ্ট নহয় তেওঁলোকে পুনৰবাৰ পৰীক্ষা দিব পাৰিব আৰু 15 ছেপ্টেম্বৰৰ আগে যদি কোভিড পৰিৱেশ নৰ্মেল হয় তেতিয়াহ'লে পৰীক্ষা পাতিব আৰু যদি কোভিড পৰিৱেশ নৰ্মেল নহয় তেতিয়াহ'লে অহা 2022ত পৰীক্ষা অনুষ্ঠিত যি কৰা হ'ব তাত তেওঁলোকে বহিব পাৰিব আৰু এইটো ইম্প্ৰুভমেণ্ট আৰু বেটাৰমেণ্ট হিচাপে লোৱা হ'ব সেইটো এটা তেওঁলোকে জাননী জাৰি কৰিছে 5 নম্বৰ দফা সেই দফাটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ আৰু এই 5 নম্বৰ দফাটো লৈ পেলাই বা 5 নম্বৰ যি পইণ্ট সেইটো লৈ পেলাই নিখিল বড়ো ছাত্ৰ সন্থাই আমাৰ মাজত বিভিন্ন শিক্ষাবিদ গাৰ্জেন আৰু ছাত্ৰ সংগঠনৰ নেতৃবৃন্দৰ মাজত আমি আলোচনা কৰি পেলাই সেই দফাটো আমি আজি সেই সংবাদমেল যোগেদি আমি ৰিভিউ কৰিবৰ কাৰণে বা আমি এইটো বাতিল কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু ইয়াৰ কাৰণে আহ্বান জনাইছোঁ যে 5 নম্বৰৰ মানে পইণ্টত লিখা আছে যে ছাত্ৰ ছাত্ৰীসকলে এই যে মূল্যায়নৰ পিছত যি মাৰ্কশ্বিট বা চাৰ্টিফিকেট পাব সেই মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট অকল কোৱালিফাইং হিচাপে ধৰা হ'ব আৰু এইটো অকল হায়াৰ ষ্টাডিজৰ কাৰণে বা ফিউচাৰ কেৰিয়াৰৰ কাৰণে তেওঁলোকে যাতে ডিগ্ৰী ল'ব পাৰে তেওঁলোকে যাতে পঢ়িব পাৰে তো তাৰ কাৰণেহে এইটো প্ৰযোজ্য হ'ব এইটো লিখা আছে আনপিনিদি তাত লিখা আছে যে যিবিলাকে টিচাৰৰ চাকৰিৰ কাৰণে শিক্ষকৰ চাকৰিৰ কাৰণে তেওঁলোকে এপ্লাই কৰিব বিভিন্ন চৰকাৰী বিভাগত তেওঁলোকে এপ্লাই কৰিব য'ত নেকি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীক বেছ হিচাপে তাত মানে ধৰা হয় সেই চাকৰিবিলাকৰ কাৰণে সেই যে মাৰ্কশ্বিট বা চাৰ্টিফিকেট এইটো প্ৰযোজ্য নহ'ব তাৰ কাৰণে আহি থকা দিনত যি পৰীক্ষা পাতিব তাত নতুনকৈ সেই ছাত্ৰ ছাত্ৰীবিলাকে পৰীক্ষা দিব লাগিব সেই কথাটো তাত লিখা আছে তো ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা সেই কথাটোলৈ আমি আপত্তি জনাইছোঁ আৰু অসমৰ শিক্ষা বিভাগক আমি আহ্বান জনাইছোঁ যে সেই যি পইণ্ট সেই পইণ্টটো তেওঁলোকে ৰিভিউ কৰিব লাগে আৰু তেওঁলোকে চিন্তা চৰ্চা কৰিব লাগে